আজি মই চালো অভিনেতা সৌভিক ৰাজখোৱাৰ ইউটিউব চেনেলত নতুনকৈ আপলোড হোৱা শৰ্ট ফিল্ম শিল্পী যিসকলে ভাবে যে ইনষ্টাগ্ৰামত ৰিলছ বনোৱা বা টিকটক কৰা সকলে অভিনয় বুজি নাপায় বা ভালদৰে কৰিব নোৱাৰে মোৰ মতে তেওঁলোকে গৈ এই 12 মিনিটৰ শৰ্ট ফিল্মখন এবাৰ চোৱা উচিত থৌলা শিল্পী এজনৰ সাধাৰণ জীৱনৰ তেওঁলোকৰ দৈনন্দিন সংঘাতবোৰ লগতে আৰ্থিক অভাৱবোৰ শৰ্ট ফিল্মখনত যেনেদৰে ধুনীয়াকৈ ফুটাই তোলা হৈছে সেয়া সঁচাকৈ মানিবলগীয়া আৰু ইয়াৰ বাবে অভিনেতাসকলৰ অভিনয়ৰ লগতে ডাইৰেক্টৰ কল্পজ্যোতি ভূঞাৰ পৰিচালনাও মানিবলগীয়া সঁচাকৈয়ে আৰু শৰ্ট ফিল্মখনৰ এটা ডাঙৰ ষ্ট্ৰং পইণ্ট হৈছে যিমান পাৰি ইয়াক ৰিয়েলিষ্টিক ৰাখিবলৈ চেষ্টা কৰাটো য'ত গোটেই টিমটোৱে ভালে পৰিমাণে সফল হৈছে বুলি মই ভাবোঁ এটা গাঁৱলীয়া কেঁচা ঘৰ সৰু ল'ৰা ছোৱালীয়ে চাকিৰ পোহৰত কিতাপ পঢ়া আদিবোৰ দৃশ্যই আমাক বহুতকে আমাৰ শৈশৱৰ দিনবোৰলৈ উভতাই লৈ যায় আৰু লগতে শৰ্ট ফিল্মখনৰ বেকগ্ৰাউণ্ড মিউজিক আন শৰ্ট ফিল্মবোৰৰ দৰে ইয়াত প্ৰতিটো চিনতে বেলেগ বেলেগ মিউজিক সোমোৱাই দিয়া হোৱা নাই তাৰ বিপৰীতে য'ত প্ৰয়োজন ততেহে বেকগ্ৰাউণ্ড মিউজিকৰ ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ শেষতো ষ্ট্ৰং পইণ্ট হৈছে ইয়াৰ স্ক্ৰিপ্টখন সচৰাচৰ আমি দেখা শৰ্ট ফিল্মবোৰৰ দৰে ইয়াত আপুনি প্ৰত্যেকটো চিনতে এটা পাঞ্চলাইন দেখা নাপাব বেকগ্ৰাউণ্ড মিউজিকৰ দৰে ডায়লগো য'ত যিমানখিনি প্ৰয়োজনীয় সেইখিনিয়ে ব্যৱহাৰ কৰা হৈছে লাইক ৰিয়েল লাইফ আৰু শৰ্ট ফিল্মখনৰ আধা ডায়লগৰ কাম দিশাংশবোৰে কৰে যিয়ে ডাইৰেক্টৰৰ ষ্টৰি টেলিং কেপাচিটি বুজাই দিয়ে চ' পাৰিলে এবাৰ গৈ কিনে শৰ্ট ফিল্মখন চাওক মাত্ৰ 12 মিনিট সময় লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু হয় এনেকুৱা ধৰণৰ ছ'চিয়েল মেছেজ থকা শৰ্ট ফিল্মবোৰ বনোৱাটো খুবেই প্ৰয়োজনীয় এতিয়া শৰ্ট ফিল্মখনতো কি ছ'চিয়েল মেছেজ আছে সেয়া জানিবলৈ আপুনি শৰ্ট ফিল্মখন চাব লাগিব চ' আজিলৈকে ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ' যদি আপুনি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু সময় থাকিলে স্ক্ৰীণত দেখি থকা ভিডিঅ'বোৰ পাৰিলে চাব চ' আকৌ লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে টাটা বাই বাই